এতিয়া বৰ্তমান আবেলি 3:30 বা 4টা বজাৰ পৰা পখিলা আৰম্ভ হয় ওলোৱা। এইটো মাইকী পখিলা, মেল ফিমেল পখিলা ওলাইছে। এয়া চাওক আপোনালোকে। লাহে লাহেকে অলপকে ওলাই আছে। এয়া চাওক আপোনালোকে। এইটো হ'ল মেল পখিলা। ইয়াৰ পাখিটো অলপ ছুটি হৈ আছে বৰ্তমান। 10 মিনিট 15 মিনিটৰ পিছত সম্পূৰ্ণ পাখিটো ডাঙৰ হৈ যাব। এইবিলাক সম্পূৰ্ণ ওলাই পাইছে। এয়া চাওক আপোনালোকে, সম্পূৰ্ণ ওলাই পাইছে। আৰু অলপ সময় বাকী। বৰ্তমান সম্পূৰ্ণ এতিয়া পখিলাটো লাটৰ পৰা ওলাব। এয়া চাওক আপোনালোকে। পখিলাটো সম্পূৰ্ণ ওলাই মোটামুটি আধা ঘণ্টা বা 1.5 ঘণ্টাৰ পিছত ইহঁতে নিজে নিজে জোৰ যাব। মোৰ নাম হলিৰাম ৰাভা। মই মুগা গ্ৰেনৰ। গতিকে মই চিট উৎপাদন কৰোঁ। এইবিলাক আমি এইটো ৰেক বুলি কোৱা হয়। আমি এই ৰেকত এনেকুৱা চিষ্টেম এটা কৰিছোঁ। এইটো এনেকৈ বেলটো আমি খুলি পেলাই ইয়াৰ পৰা আমি পখিলাবিলাক ওলাই পেলাই আমি ট্ৰেত থৈ দিওঁ। এইটো ট্ৰেত আমি থৈ দিওঁ। এইটো দেখাই দিব পাৰিব। এই ট্ৰেত আমি এনেকৈ থৈ দিছোঁ। এইগিলা জেনেৰেল বুলি কোৱা হয়। এনেকৈ থৈ দিছোঁ। গোটেইবিলাক ট্ৰেকবিলাকত আছে আৰু সেইবিলাক ট্ৰেক আছে। এনেকৈ ৰেকবিলাকৰ পৰা এনেকৈ ওলাই পেলাই আমি ইয়াতে থৈ দি দিওঁ। তাৰপিছত যিবিলাক কিছুমান জোৰ নাযোৱাবিলাক এনেকৈ আমি ওলমাই থৈ দিলোঁ। খন্তেক পিছতে এইবিলাক জোৰ যাব। ঠিক এনেকুৱা ধৰণৰ। এতিয়া জোৰ গৈছে, লগে লগে জোৰ যায়। যিটো ভাল মগাৰ লগে লগে জোৰ যায়। ঠিক এনেধৰণৰ এইবিলাক আমি এনেকৈ থৈ দিছোঁ। এইবিলাক আৰু ইয়াৰ পৰা আমি ওলাইছোঁ, আমি হাইকত থৈছোঁ। আৰু এইবিলাক আমি এনেকৈ থৈ দিছোঁ। এইবিলাক হ'ল মেকানিকেল, মানে নতুনকৈ জোৰ খোৱা মেকানিকেল বুলি কয়। মোটামুটি 3 ঘণ্টা 4 ঘণ্টাৰ পিছত এইবিলাকত ট্ৰেত থোৱা হয়। তাৰপিছত বান্ধা হয়। এয়া চাওক আপোনালোকে। আৰু এনেকৈ আমাৰ ওলাই থোৱাৰ পিছত এনেকৈ পখিলাবিলাক এনেকৈ তাৰমানে এনেকৈ ধৰি পেলাই এই বান্ধি আছে। পখিলাটো এনেকৈ বান্ধা হয়। এনেকৈ বান্ধি থকা হৈছে। আমি অৱশ্যে তাৰমানে বাঁহৰ খৰিকাত বান্ধি আছোঁ। ঠিক এনেকুৱা ধৰণৰ খৰিকাটো। এই খৰিকাটোত আমাৰ বান্ধা হ'ব। এনেকৈ যেনেকৈ বান্ধি আছে। গতিকে এইবিলাক বান্ধা হৈছে। এইটো আমি মাইকীটো বান্ধি থওঁ, মতাটো উৰি যায়। এই এনেকুৱা ধৰণৰ ছিষ্টেম। গতিকে আমি ইয়াত এৰি কৰি পেলাই এনেকৈ আমি থৈ পেলাই আমি খৰিকাত আমি লৈ যাওঁ। এইবিলাকত আমি এই কৰি পেলাই এনেকৈ তাৰমানে বস্তুটো কোনফালে থোৱা হৈছে? এইফালে না তাৰিখ এইবিলাক আমাৰ তাৰিখ থোৱা হৈছে। এনেকৈ এইটো তাৰিখ এটা ঠাই থোৱা হৈছে। এনেকৈ থোৱা হৈছে। এনেকৈ থোৱা হৈছে। এইবিলাক মুগা, এইবিলাক এনেকৈ থোৱা হৈছে।
পখিলা আমি দুটাকৈ বান্ধিছোঁ, ইয়াতে এটা ইয়াতে এটা। কিন্তু এনেকৈ আমি চিষ্টেম অনুযায়ী এনেকৈ লাইন লাইন দিছোঁ, তাৰিখ বা তাৰিখ এনেকৈ থৈ দিছোঁ, এনেকৈ থৈ দিছোঁ, এনেকৈ। এইটোৱে এটা বেলেগ তাৰিখৰ, আৰু এনেকৈ আগত আছে আমাৰ তাৰিখত তাৰিখ দি থৈ দিছোঁ। এই এটা তাৰিখ, সেইটো এটা তাৰিখ, এইটো এটা তাৰিখ, আৰু এইটো এটা আছে। আমাৰ কথা হৈছে কি, আমি এনেকৈ বান্ধিছোঁ, এই পখিলাটো যাতে এই পখিলাৰ লগত লগ নালাগে, আৰু ইয়াৰ ডিমখিনি যাতে তাত ডিমটোত লগ নালাগে, সেই এনেকৈ থৈ দিছোঁ। এই এটা তাৰিখ বা তাৰিখ এনেকৈ থৈ দিছোঁ, এনেকৈ। গতিকে আমি এই পখিলাটো আমি 3 দিন ৰাখোঁ। 3 দিনৰ পিছত আমি তাৰিখ বা তাৰিখ আমি ডিমটো আমি কাঢ়িম। গতিকে 3 দিন ৰখাৰ পিছত আমি আৰু পিছত আৰু দীঘলীয়াকৈ নাৰাখোঁ, এনেকৈ তাৰমানে এনেকৈ থৈ দিছোঁ তাৰিখ বা তাৰিখ। আমি বৰ্তমান এই কামটো আজি বহু বছৰে কৰিলোঁ। এই বিধানটো আচলতে ভাল লাগে। চিটটো আমি বিশেষকৈ আমাৰ আসাম মেঘালয় বৰ্ডাৰ অলপ জলবায়ুটো ভাল, ঠিক তেনেধৰণৰ ঠাইৰ পৰা নিৰোগী সঁচ আনি পেলাই আমি এই চিটটো বনাওঁ। নিৰোগী সঁচটো বনালে যোনে পুহিব তেওঁলোকৰো লাভ হ'ল, আৰু আমি চিট বনালে আমাৰো এইটো ডিমটো বেছিকৈ পালেও আমাৰো লাভ হ'ল, আৰু যোনে নিব তেওঁলোকেও ইয়াৰ ওপৰত যাতে ভিত্তি কৰি, যিহেতুকে তেওঁলোকে আশা কৰি পুহে, তেওঁলোকে যাতে এই বস্তু মুগাটো পায়। মুগাটো পালে তেওঁলোকে আৰু নেক্সট আমাক বিচাৰিব যে আমাক কণী লাগে। আমাক কিছুমানে ক'ব বোলে 2 কিলো লাগিব, কিছুমানে 1 কিলো লাগিব, এনেকৈ ডাঙৰ ডাঙৰ ফাৰ্ম কৰিছে কিছুমান। বিশেষকৈ মই বিভিন্ন জেগাতে এই কণীবিলাক পঠাই দিওঁ। গতিকে তেওঁলোকে আমাক এইবিলাক বিচাৰে। এই বিশেষকৈ কাতি আনাৰ ছিজনত যথেষ্ট কণী বিচাৰে, আমি দিবহে নোৱাৰোঁ, এনেকুৱা ধৰণৰ অৱস্থা। অৱশ্যে হয়, মুগাৰ এইটো দামটো বাঢ়িছে, মুগাৰ দামটো বাঢ়িছে। এইকাৰণে যিখিনি তাৰমানে মুগা হ'ব লাগিছিল, আচলতে আমাৰ এই ভৈয়াম অঞ্চলত এই বস্তুটো অলপ কমি গৈছে। কাৰণ মই এটা অনুমান কৰিছোঁ, গতিকে যিমান ভিতৰুৱা অঞ্চলত সিমান মানে এই বস্তুটো উৎপাদনটো ভাল হৈ আছে। সেইকাৰণে ছিজন বা ছিজন এই বিশেষকৈ ইয়াৰ ওপৰত জলবায়ুৰ ওপৰতে মানে নিৰ্ভৰ। আৰু গৰম বেছি অত্যন্ত গৰমো হ'ব নালাগে, অত্যন্ত ঠাণ্ডা হ'ব নালাগে, এই বতৰটো মিডিয়াম হ'ব লাগে। সেইবিলাক ঠাইত এনেকৈ তাৰমানে বস্তুবিলাক কৰিব লাগে। ধৰ আমি কিছুমান গৰম হৈ থাকে আমাৰ বহাগ জেঠত, গতিকে সেইটো সময়ত আচলতে এই ভৈয়াম অঞ্চলত ৰাখিব নালাগে, সেই বস্তুটো পাহাৰত ৰাখিব লাগে। আৰু যেতিয়া ঠাণ্ডা পৰিব এই ভৈয়াম অঞ্চলত নামাই আনিব লাগে, পাহাৰত তেতিয়া নহয়। বেছি ঠাণ্ডা হ'লে পাহাৰত নহয়, এই ভৈয়াম অঞ্চলত হয়। সেইকাৰণে এই বস্তুটো সেই জলবায়ুৰ লগত মিলাই কামবিলাক কৰিব লাগে। আমি অৱশ্যে মোৰ এইটো গ্ৰুপ মই বেছি কৰা নাই। 30,000 মোৰ কুকুন আছে। এই 30,000 কুকুন মই আসাম মেঘালয় বৰ্ডাৰৰ পৰা আনিছোঁ। এইটো বহুতবাৰ চাই চিন্তি মই অনুমান মোৰ বিশ্বাস হৈছে যে এইটো নিশ্চয় ভাল হ'ব। 30,000 কুকুন আনিছোঁ, আৰু একেলগত মই কৰা ৰেকৰ্ড আছে। অৱশ্যে মই 2 লাখলৈকে কৰিছোঁ এক লগত, কিন্তু এইটো গ্ৰুপ মই 30,000 কৰিছোঁ। গতিকে মই কামবিলাক কৰি আছে, চলাই আছে, এইখিনিয়ে। এতিয়া বৰ্তমান কণী কাৰি আছে, মানে পখিলাটো বান্ধি কমপ্লিট হৈ 3 দিনৰ পিছত কণীটো কাঢ়া হয়। এয়া চাওক আপোনালোকে কণী কাঢ়ি আছে, এয়া চাওক কণী, মুগা কণী।